আমাৰ ডিলিমিটেশ্যনৰ পাছত আমাৰ 3টা পঞ্চায়ত আমাৰ সুশান্ত গগৈ মোৰ লগত আছে বিধায়ক তেওঁৰ ডিমোট গুচি গৈছে অৰিজিনেলি এইটো আমি 3টা পঞ্চায়ত মাহমৰা আছিলে মাহমৰা থাকোঁতে মই গৃহস্থ আছিলোঁ ইয়াক অতিথি মাতিছিলোঁ সুশান্তক অনুষ্ঠানবিলাকলৈ এতিয়া ই যিহেতু ডিলিমিটেশ্যন তেওঁ এতিয়া গৃহস্থ হ'ল মই অতিথি এনে ধেমালি কথাটো কৈছে এনেকৈ সমগ্ৰ অসমে আমাৰ যদি কিন্তু আমি কেতিয়াবা 2 এষাৰ ফুটিও কৰিব লাগে সেয়ে অন্য একো নাই এতিয়া আমাৰ এইবিলাক অনুষ্ঠান গঢ়িব লাগে ইয়াতে ধুনীয়াকৈ আমাৰ কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাইও এটা পুঁজি দিছে এটা আমাৰ হেৰি হৈছে পুথিপাঁজি সংগ্ৰহ কৰা সংগ্ৰহালয় এটা হ'ব আমি গেষ্ট হাউচৰ কথা পাতিছোঁ দুইজনে আমি মুখ্যমন্ত্ৰীক ক'ম যাতে ইয়াতে টুৰিষ্টসকল যেতিয়া আহে চৰাইদেউ মৈদাম থলী এইখনো চাব পাৰিব ঐতিহাসিক এখন নিজে সুন্দৰকৈ ইয়াতে 150 বছৰ গছ আছে ক'তো নাপায় এই আমি যে প্ৰায়সকলে প্ৰকৃতি পূজা কৰোঁ প্ৰমাণ অতীতৰ পৰা চলি আছে এইটোৱে চলি থাকিব প্ৰকৃতি পূজাৰী আমি আৰু প্ৰকৃতিকহে আমাক জীয়াই ৰাখিছে এই ধাৰণাটো অন্ততঃ টাইসকলৰ মাজত পৰম্পৰা এইটো চলি আছে